হাই গাইজ, কি খবৰ সকলোৰে? আশা ৰাখিছোঁ ভালে। মোৰ ভিলেজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু এতিয়া ৰাতিপুৱা 8টা বাজিল। মই গা পা ধুই আজৰি হৈ আহি দোকানে খুলিলোঁ। আৰু এইকেইদিন কেনেকুৱা গৰম পৰিছে বাৰু, বহুত বেছিয়ে গৰম পৰিছে। এইফালে ইমান গৰম, আনফালে কৰোণা মহামাৰী গাঁও অঞ্চলত বহুত বেছিকৈ বাঢ়ি গৈছে। প্ৰায় মানুহৰ ঘৰে ঘৰে জ্বৰ, কাহ, চৰ্দি তেনেকুৱা হৈছে। ল'ৰা ছোৱালীক ৰাখিবলৈ বহুত অসুবিধাই হৈ পৰিছে। আৰু আমিতো যেনে তেনে এনেকৈ ছায়াত জিৰাই আছোঁ। যিসকলে ধান খেতি কৰিবলৈ পথাৰত নামিছে সেইসকলৰ অৱস্থা কেনেকুৱা হৈছে বাৰু? বহুত কষ্টই হৈছে তেখেতসকলৰ নিশ্চয়। আৰু মোৰ ল'ৰা ছোৱালী দুটা ছায়া ডেকাৰ বহুত বেষ্ট ফ্ৰেণ্ড হয়। ছায়া ডেকাৰ প্ৰত্যেকটা ভিডিঅ'ই সিহঁতে চায়। আৰু ছায়া ডেকাই কৰা ভিডিঅ' এটা ইহঁতেও কৰিছে, ল'ৰা ছোৱালী দুটাই। আহকচোন আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। আৰু যদি ছায়া ডেকাই এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এটা লাইক দিবলৈ নাপাহৰিব আৰু ল'ৰা ছোৱালী দুটাক আশীৰ্বাদ কৰিব। কৃষ্ণ গোপাল করুণাময় রাম নাম হরি। মোৰ মাই কালি কি ডাঙৰ ভূমিকম্প গৈছিলে, হ'লেও মোক নিব নোৱাৰিলে। 1950 চনৰ ভূমিকম্পই মোক নিব নোৱাৰিলে। এতিয়া নিব মই হৰিৰ নাম লৈ থাকে না, মোক নিব নোৱাৰে। তাকে হৰি মালিক হতলি বে দেখোন। মেনুকা দুনে তেপৰা ভাতৰ ৰ'দত কক যায়। মানিমুনি বিচাৰিছিলোঁ মেনকা। মানিমুনি খালি বেমাৰ আজাৰৰ চিনা আগে, মানিমুনি খালি পেট ভালি থাকে। এনে মানিমুনি বিচাৰিছিলোঁ আৰু গাছৰ ওপৰত কিয় উঠি? গাঁৱত বতাহ বোলা বস্তু দেখাই নাপাওঁ। গাছৰ উঠি এতিয়া ফেৰেচ ফেৰেচ বতাহ পাইছোঁ। তই দেখোন মোৰ নিচিনায়ে আপি চলি থাকাতে গাছৰ ওপৰত উঠি বতাহ খাওঁ। অনলাণ্ডাৰে চব্জি কয় তো কি আছিল? তো অনলাণ্ডাৰে চাকচোন দে, এইটো কৰ বুঢ়াইছে, আমাৰ গাঁৱতে নহয়। এইটো বুঢ়াটো আমাৰ গাঁৱতে নহয়। সেই গল্ডেন চানছে বুঢ়াৰ হাতৰ এখন মোনাও আছে, লুটি দিব পাৰিম বুঢ়াক। ভালে হ'ব, লুটি দিব পাৰিম বুঢ়াক। হাই চাৰিকাবা, মই আপোনাৰ বেষ্ট ফ্ৰেণ্ড। আমাৰ মাৰ ভিডিঅ'টো চাই থাকিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'টো চাই কেনে বাৰু জনাবলৈ নাপাহৰিব। থেংক ইউ। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক দিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া সৰ্বপ্ৰথমে ভিডিঅ'বোৰ উপভোগ কৰিবলৈ পাব। আৰু আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ দি থাকিব বুলি আশাৰে বাট চাই ৰ'লোঁ। তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।